গাহৰি ভাত। নমস্কাৰ, বৰ্তমান মই আছোঁ আইটেল চিনেমা হলত আৰু আজি আমি অগ্নিমা চাবলৈ আহিছোঁ আৰু বহুদিনৰ মূৰত যতীন বৰাৰ এখন নতুন চিনেমা আহিছে আৰু নতুন পৰিচালক আৰু লগতে নতুন পুৰণা বহুতবিলাক ইয়াত আছে চ' চিনেমাখন চাবলৈ আহিছোঁ। চিনেমাখন কেনেকুৱা হয় চাই পেলাই আপোনালোকৰ ৰিভিউ জনাম, লগতে দৰ্শকৰ অথবা অডিয়েঞ্চৰো ৰিভিউ জনাবলৈ চেষ্টা কৰিম কেনেকুৱা হ'ল চিনেমাখন। চ' চিনেমাখন চাই আৰু 2026 চনৰ এইখন দ্বিতীয়খন অসমীয়া চিনেমা যিখন এটা ধামাকাদাৰ পেকেজ লৈ আহিছে আৰু এই চিনেমাখন আজিৰ পৰা ছবিগৃহত আছে। আপোনালোক সকলোৱে ছবিখন উপভোগ কৰিব পাৰিব আৰু মই লগ পালোঁ আজি যতীন দাক, কিন্তু চিনেমাখন চাই লওঁ তাৰপিছত আপোনালোক সকলোখিনি জনাম। বৰ্তা কেনেকুৱা পালে? কওক। ভাল হয় মোৰ লাষ্টৰ ফলত হয় 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 ৰবি শৰ্মা হয় 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 অকল নৰ্থ ইষ্টতে $10.6 বিলিয়ন মাৰ্কেট আছে। কেনেকুৱা লাগিলে চিনেমাখন? কি ভাল লাগিলে চিনেমাখনত? হয়, বহুত ভাল লাগিছে ৰবিদাৰ এণ্ট্ৰি, তাৰপিছত আকৌ কম্বিনেশ্যনৰো বহুত ধুনীয়া হৈছে, বহুত ভাল লাগিছে। যতীন দাটো ক'বই নালাগে আৰু কেনেকুৱা পালে বহুত ভাল হৈছে। কাক ভাল লাগিলে চবতকে? সকলোৱে ভাল লাগিছে, তথাপিতো নতুন এক্টৰ হিচাপে কম্বিনেশ্যনো ভাল লাগিছে। থেংক ইউ ছ' মাছ। মানুহক এনেকে ভাগ কৰিম যাতে কাৰোবাৰ ধৰ্ম, পলিটিকেল আইডিঅলজি আৰু বিশ্বাস এই তিনিটা বস্তু এটা কমন পইণ্টত আহি একেলগ হ'ব নোৱাৰে। কেনেকুৱা লাগিলে চিনেমা? ভাল লাগিলে। কেনেকুৱা লাগিলে চিনেমাখন? কেনেকুৱা লাগিলে চিনেমাখন? ভাল লাগিছে মানে বহুত ভাল লাগিছে, বহুত মানে ভাল লাগিছে আৰু আপডেট হৈছে চিনেমাখন, ভাল লাগিছে মোৰ চাই কিনে। দৃশ্য ভাল হৈছে, মই একবাৰ কি দুবাৰ চাব পাৰি আছে। চিনেমাখন কেনেকুৱা লাগিলে আপোনাৰ? ভাল লাগিছে চাই, বহুদিনৰ মূৰত কমল লোচনক ভাল লাগিল চাই। কমল লোচন। ডাইৰেক্টলি আগতে পোৱা নাই আগতে মানে চকলেট হিৰৰ নিচিনা আছে, এটা বহুত ভাল লাগিছে। চিনেমাখনৰ ব্যক্তিত্ব কি হ'ল? মানে কি আনকমন হৈছে, মানে ধৰিব পৰা নাই তাৰপিছত কি হ'ব কি নহ'ব এনেকৈ। ধৰি লওক আগৰ চিনেমাবিলাকত গম পায় আৰু ইয়াৰ পিছত কি হ'ব কি নহ'ব, মানে আনকমন লাগিছে। 10ৰ ভিতৰত কিমান ৰেটিং পাব? ছবিখনৰ পৰিচালক আছে, মানে প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আৰু এটা নতুন ধৰণৰ টেষ্ট বলিউডৰ চিনেমাতকৈ এবাৰ অলপ বেলেগ ধৰণৰ। আৰু কেনেকুৱা লাগিছে মানে আপোনাৰ ৰাইজৰ যিটো সহায় জনাইছে? ছবিখন এতিয়া আজি ৰাতিপুৱাৰ পৰা ঘূৰি ফুৰিছোঁ হ'লে নোখোৱা নেমেলা পানী নোখোৱাকৈ। এতিয়া যেতিয়া ছেকেণ্ড হাফ আহি পাইছে আমি যথেষ্ট সাহস পাইছোঁ আপোনালোকৰ ৰেচপঞ্চ দেখি পেলাই। এতিয়া এইটো লাষ্ট শ্ব' আছিলে আইডিঅ', লাষ্ট শ্ব'ত পূৰা সম্পূৰ্ণ প্ৰায় হাউচফুল শ্ব' এটা গ'ল। তো এইখিনি বস্তু দেখি পেলাই আৰু যেতিয়া শেষত যেতিয়া ওলাই সকলোৱে যেতিয়া কুকি মাৰি দিয়ে, কিৰিলি মাৰি দিয়ে, তেতিয়া মনটো বহুত ভাল লাগে। ৰাইজৰ মাজলৈ এৰি দিছোঁ, কেনেকুৱা পালে আপোনালোকে প্লিজ হলত আহক, চাওক আৰু কেনেকুৱা পালে ফেচবুক, বুক মাই শ্ব', ইনষ্টাগ্ৰামত লিখক আৰু মোক টেগ কৰি দিয়ক। থেংক ইউ ছ' মাছ। আৰু চিনেমাখনত আপোনাৰ চেলেঞ্জ কি, মানে কেনেকুৱা ধৰণৰ? এই যতীন দা আছে পুৰণা প্ৰজন্মৰ, নতুন প্ৰজন্মৰ আমাৰ কমল লোচন আছে, হয় নহয়? দুইজনে মানে বিভিন্ন ধৰণৰ অভিজ্ঞ। কেনেকুৱা চেলেঞ্জেছ আহিছিলে? চিনেমা বনোৱাটোৱে চেলেঞ্জ এটা, মানে বহুতখিনি ক্ষেত্ৰত হেৰি কৰি যাব লাগে। আমি এক্টৰৰ ফালৰ পৰা চেলেঞ্জ একো পোৱা নাই, এক্টৰসকল বহুত ছাপৰ্টিভ আছিলে। তথাপিতো মানে কেতিয়াবা বতৰৰ চেলেঞ্জ আহে, বেলেগ ধৰণৰ বস্তুৰ চেলেঞ্জ আহে, তো সেইবোৰ ফাইনেন্সিয়েল চেলেঞ্জেছ আহে, সেইবোৰ আমি অভাৰকাম কৰি পেলাই আজি চিনেমাখন এৰি দিছোঁ। তো আশা কৰোঁ যে আপুনি কেনেকুৱা পালে সেইটো আপুনি জনাওক, আপুনি লিখক আৰু লগতে যিসকলে চাইছে ভিডিঅ'টো তেওঁলোকেও চাওকগৈ, লিখকগৈ। পাৰ্ট 2 কেতিয়া আহিব? পাৰ্ট 2 একদম সম্পূৰ্ণৰূপে আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। আপোনালোকে যদি ছবিখন আগুৱাই লৈ যায় তেনেহ'লে নিশ্চয় এখন বহুত ধামাকেদাৰ পাৱাৰফুল যতীন বৰা ভাৰ্চেছ যিজন শেষত ওলায় তেওঁৰ এটা আমি স্পেচ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। সেইজনটো আমিও নকওঁ, বাট আপোনালোকে আহি চালে গম পাব। হয়। কিন্তু
মানে সকলো এক্টিং ধুনীয়া আৰু লাষ্টত ফিনিচিং বিৰাট মজা থেংক ইউ ছ' মাছ থেংক ইউ ফাইনেলি চিনেমাখন চালোঁ আৰু চিনেমাখন চাই খুবেই ভাল লাগিলে আৰু চিনেমাখন ৰিভিউ আপোনালোকক জনালোঁ আৰু মই মোৰ ফালৰ পৰা যদি কওঁ আউট অফ এখন বেলেগ ধৰণৰ একশ্যন ধৰ্মী মুভি আৰু এটা নতুন সোৱাদ পাব নতুন টেষ্ট পাব লগতে ইয়াৰ পাৰ্ট 2 আহি আছে আৰু পাৰ্ট 2ত এটা যথেষ্ট বহুতবিলাক ভাইলেঞ্চ হ'ব গতিকে অসমীয়া চিনেমা এটা নতুন গতিত গৈ আছে আৰু মই ভাবোঁ আপোনালোক সকলোৱে আহিলে চিনেমাখন চাই ভাল পাব বাকী যদি যিসকলে চিনেমাখন চাই আছে কমেণ্টত জনাব চিনেমাখন আপোনালোকক কেনেকুৱা লাগিলে আৰু যিসকলে চোৱা নাই চিনেমাখন চোৱাৰ পিছত আপোনালোকৰ কমেণ্ট জনাব নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'তে তিলে টেক কেয়াৰ বাই বাই ধন্যবাদ बड़े अच्छे लगते हैं